Hey guys, কেনে আছে আপোনালোক? Welcome to our channel. তো welcome to নতুন ব্লগ এটা নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই। তো এজন খুব মোৰ ভাল লগা মানুহজন লগ ধৰিবলৈ গৈ আছোঁ। তাৰপিছত মই যোৱাকালি তেওঁক ইনষ্টাত মেছেজ দিছিলোঁ মানে তেওঁক লগ কৰিব পাৰিম নেকি বুলি। আমাৰ এইফালে আহিছিলে তেওঁ আচল ঘৰ গুৱাহাটীত হয়। তো তেওঁ আমাৰ এইফালে আহিছিলে কিবা বিশেষ জৰুৰী কামত তো লগ কৰিম বুলি কৈছে তেওঁ। তো গতিকে এতিয়া আপোনাৰ 1টা বাজিছে, অলপ পিছত তেওঁ আহি পাবই, গতিকে ময়ো ওলাওঁ। তো ড্ৰেছ চেঞ্জ কৰিলোঁ এইবিলাক, তেওঁক লগ কৰিব যাম এতিয়া। তো প্ৰথম লগ কৰিম আজি, অলপ কিবা বেলেগ ফিল হৈ আছে, ধপধপনি এটা আহিছে ভিতৰৰ পৰা, কাৰণ আগতে এনেকুৱাকৈ কাকো লগ কৰি পোৱা নাই মই। তো মোৰ কাৰণে বহুত স্পেচিয়েল হয় মানুহজন। তো দেখাই আছোঁ আপোনালোকক, বৰ বিশেষ একো দেখাব নোৱাৰিম, তাতে যাম যদি তেওঁ মানে ফ'ৰ্চ কৰিম যে আমাৰ ঘৰত আহক, যিহেতুকে প্ৰথম লগ কৰি যাতে অলপ চাহ পানী কিবা খাই যাওক আহে। তো চাওঁ, গৈ চাওঁ তেওঁ লগ কৰোঁ, যদি পাৰোঁ ঘৰলৈকে লৈ আহিম তেওঁক আমি। তো চাই থাকক মোৰ লগত ভিডিঅ'টো। তো ষ্টে টিউন উইথ আছ গাইজ। তো গাইজ দাদাক মেছেজ দিছিলোঁ, তো দাদা কৈছে পামে গৈ আৰু অকণমান সময় আছে। তো এতিয়া দোকান পোহাৰ বন্ধ কৰিব সময় হ'ল, তেওঁ আহি আছে, গতিকে একদম ঘৰত লগ পাইছোঁ যদি যায় তেওঁ। তো চাই থাকক ভিডিঅ'টো মোৰ লগত আপোনালোকে। গাইজ আজি মোৰ এক্সাইটমেণ্ট লেভেলটো অলপ বেছি হৈ আছে। তো যোৱাকালিৰ পৰাই মানে ভাবি আছিলোঁ এজন মানুহ লগ কৰিম বুলি। তো তেওঁক ইনষ্টাগ্ৰামত মেছেজ দিছিলোঁ, যোৱাকালি দিছিলোঁ। তো আজি মানে তেওঁক লগ পালোঁ ফাইনেলি, বহুত কষ্ট কৰি পেলাই তেওঁ আমাৰ ঘৰলৈ আহিলে। তো সেই মানুহজন হ'ল চাওক এইফালে গুৱাহাটীয়ানজন। এটা কেনেকুৱা লাগিল আমাৰ ইয়াত? বাকী লগ পাই বহুত বেছি ভাল লাগিছে, কিন্তু এটা বস্তু চিন্তা লাগিছে, ভাইটিয়ে ঘৰত অহাৰ লগে লগে মস্ত ডাঙৰ দুটা কল দিছে, আৰু আমি সৰুতে পাইছিলোঁ যে কল খালে গা ধুৱাই হাতীৰ সমান কল। গতিকে হাতীৰ সমান যদি বল হৈ যায়, মই এফজেডত উঠি গুৱাহাটী কেনেকৈ গৈ পাম, এইটো অলপ চিন্তা লাগিছে। বাকী আহি পেলাই খুব ভাল লাগিছে। হয়, সেইটোৱে আৰু। তো গাইজ আপোনালোকে জানেই যে DJ ফেমিলি দাদাৰ মানে ফেভৰেট হ'ল কল আৰু পনীৰ। তো তেওঁক সেইকাৰণে আগতে কল দিছোঁ, ভাবিছিলোঁ পনীৰৰ ব্যৱস্থা কৰিম বুলি, কিন্তু তেওঁ বোলে নাখায়, দেৰি হ'ব। তো সেইকাৰণে বেছি একো কৰা নাই। তাতকৈও বেছি ফেভৰেট এটা বস্তু মানে সেইটো হ'ল মৰম। হয়। মানে যিখিনি মানে ইমান বঢ়িয়াকৈ মানে ৰেচপঞ্চ দিছা, মানে মৰম দিছা, এইখিনি বস্তু মানে চবতকৈ বেছি ডাঙৰ আৰু সেইটো দি থাকিলে হ'ল আৰু। Thank you. বাকী কল পনীৰ এইবোৰ মানে পিছতো হৈ থাকিব। এইখিনিয়ে আৰু। হাই DJ ফেমিলি। আমাৰ DJ ফেমিলি জিৎ ভাইটি। হাই। ভাইটিয়ে মোক ইনষ্টাগ্ৰামত বঢ়িয়াকৈ কণ্টেক্ট কৰি আছিল, তাৰপিছত লগো কৰিলোঁ। এতিয়া মানে নেৰে যে ঘৰত আহিবই লাগে, ইমান যিহেতু মানে মৰম, বঢ়িয়াকৈ দুটা কলো দিছে। মোৰ ফেভৰেট, মোৰ খাই ষ্টেজত উঠাৰ আগত ইফালে জন দাদাই বুজাই আছে ভাইটিক, কি মানে বাহিব যাব দিওঁতে অলপ ভয় খাইছে, মানে প্ৰথম নাৰ্ভাছ ফিল কৰিছে অকণমান। তো দাদাই অলপ বুজাই আছে তাক, তো সি বাহিব যাব, আপোনালোকে চাওকচোন দাদাই কি কয়। মোৰ ক্ষেত্ৰত এইটো মানে কামত দিয়ে। পানী খাই ল পানী খাই ল'ম নাই, সময় লৈ লোৱা, লগে লগে নালাগে। দেখিছে যি ফেমিলি কি বঢ়িয়াকৈ বজাইছে, গতিকে গানটো কোনে কোনে গেছ কৰিব পাৰিছে কমেণ্টত জনাব। মোৰ কিবা বেলেগ হৈ আছে, মানে আজিলৈকে কোনো ইউটিউবৰ পৰা এনেকুৱা আগত মই কথা কৈ পোৱা নাই, আৰু পাব্লিকত কথা ক'বলৈ মোৰ লাজ লাগে। আজি মানে কিবা বুকুখন ধাপ কৰি আছে মোৰ বহুত, মুখৰ পৰা কথা ওলাই অহা নাই, মই কি ক'ম কি নক'ম লাগিছে। তো কি ক'ম আৰু, আপুনি কিবা এটা কওক। নাই, সেইটোৱে কথা। প্ৰথম কথা হ'ল মই মানে ইউটিউবাৰ বুলি ক'ব পাৰা, ইউটিউবাৰ নহয়, জাষ্ট ভিডিঅ' বনাই আছোঁ। বাকী তোমালোকে চাই পেলাই ভাল পাইছা, মানে সেইটো মোৰ কাৰণে মানে বহুত এটা ডাঙৰ কথা। আৰু বাকী সেইটোৱে আৰু, জাষ্ট মানে কৰি ভাল পাওঁ, ব্লগিং ক্ৰিয়েট কৰি ভাল পাওঁ, গতিকে কৰি আছোঁ। বাকী ইউটিউবাৰ বুলি ক'ব পাৰা, ইউটিউবাৰ হোৱা নাই, গতিকে ভয় লাগিব লগা একো নাই। তেনেকৈ নহয় বাৰু, হ'লেও এজন ছাকচেছফুল বুলি ক'ব পাৰি তেওঁ। নাই, সেইটো একেবাৰে ক'ব নোৱাৰি। বাকী ধৰা মৰম হিচাপত ক'ব পাৰা যে যিখিনি মানুহে বৰ্তমান চাই আছে তেওঁলোকে বহুত বেছি মৰম দি আছে, কম মানুহ হ'লেও। আৰু মই সদায় সেইটো বস্তু বিশ্বাস কৰোঁ যে মানে নাম্বাৰ লাইফত মেটাৰ নকৰে, সেই কম মানুহখিনিয়ে তোমাক কিমান বেছি মৰম দিছে, সেইটো বন্ধুত্বৰ ক্ষেত্ৰতেই হওক বা নিজৰ মানুহৰ ক্ষেত্ৰতেই হওক, সেইটো বস্তু বহুত বেছি মেটাৰ কৰে। যে কম সংখ্যক মানুহে যদি তোমাক বহুত বেছি মৰম দিছে, আৰু বেছি তোমাক মানে নাম্বাৰৰ দৰকাৰ থাকে বাৰু মানুহক, নাম্বাৰ বুলি ক'লে সকলোৰে এটা ইচ্ছা থাকে, কিন্তু সেইটোৱে আৰু মানে মই মৰমটোত মানে বেছি বিশ্বাস কৰোঁ, যে কম মানুহে যদি বেছি মৰম দিয়ে কৰি যায়। গাইজ মোৰ ইউটিউব ফেমিলিৰ তৰফৰ পৰা আৰু আমাৰ দৰং ডিষ্ট্ৰিক্ট আৰু মঙলবাৰীৰ তৰফৰ পৰা দাদালৈ সদায় মৰম থাকিবই, আৰু তেওঁ খেলতে বহুত আগুৱাই যায় আৰু আমাক ভাল ভিডিঅ' দি যায় তেওঁ। এইখিনিয়ে আৰু বাকী সেইখিনিয়ে আৰু। তো দেখাই আছোঁ আপোনালোকক আৰু কি হয়। এতিয়া চাহ দিব, মায়ে বনাই আছে চাহ, তো লগ পাই আছোঁ আপোনালোকক। এইফালে চাহ আহি গ'ল, জনদাপুৰা এতিয়া চাহ খাব।
একো নাই আজি প্ৰথম আহিছে আপুনি আমাৰ ঘৰত তো মানে খাই লৈ আহিছিলোঁ সেইটো পিছৰ কথা কিন্তু ধৰা কষ্ট কৰি কৰা হয় ন গোটেইখিনি সেইকাৰণে অলপ বেয়া এই একো নাই আজি প্ৰথম আহিছে আপুনি খাওকচোন খাই লওক চাহটো অলপ বেয়া লাগে কিহৰ কাৰণে মানে বহুত মানে হেৰি কষ্ট কৰি কৰা যায় ন বস্তুবোৰ সেইকাৰণে অলপ বেয়া লাগে আৰু মানে মাত খাই দিছে মৰম দিছে এইখিনিয়ে মানে বেছি আৰু বুজিছা নেক্সট টাইমৰ পৰা আছে নেকি আজি প্ৰথম আহিছে সেইকাৰণে আপোনাৰ এইখিনি যোগাৰ কৰিছে আৰু হয় নেকি মানে নেক্সট টাইম আহিলে নিদিয়া আৰু নেক্সট টাইম বেছি ভালকৈ দিম চাগে ভাত পানী যোগাৰ কৰিম এতিয়া কম সময়ত আহিছে সেইকাৰণে চাহ আৰু এইখিনি দিয়া ঠিক আছে দাদাই চাহ তাহ খালে এতিয়া আৰু যাব ওলাইছে এতিয়া গতিকে বঢ়িয়াকৈ যাবলৈ ওলাইছোঁ এতিয়া ডাইৰেক্ট যাম গুৱাহাটীলৈ বহুত বেছি খোৱালে এতিয়া ৰাস্তাত টোপনি নাহিলে হ'ল আৰু নাই তোৰ ৰাইট চেম দাদা ভালকৈ যাব লাগে দিয়া ঠিক আছে দেই ভাল লাগিল তো গাইছ দাদাক আগুৱাই থ'ব আহিলোঁ অকণমান এইখিনি তো দাদা এতিয়া ঘৰলৈকে যাব এইখিনি মই অকণমান আগুৱাই থ'ব আহিলোঁ তেওঁ তো দাদা লাভ ইউ দাদা আমাৰ ফেমিলিৰ তৰফৰ পৰা আপোনাক বঢ়িয়া আৰু সৰু ল'ৰা যিহেতু মই গতিকে মোক মানে আগুৱাই থ'ব আহিছে ৰাস্তা হেৰাম বুলি তেনেকুৱা নহয় বাৰু অকণমান আগবঢ়াই থ'লোঁ আলহীক অকণমান আগবঢ়াই দিলোঁ অকণমান এইখিনি যিহেতু আমাৰ এৰিয়ালৈকে আহিছে তেওঁ তো ঠিক আছে দাদা আপুনি যাব ভালকৈ ভাইটিয়ে খুব বঢ়িয়াকৈ মানে যিটো দেখিছোঁ মানে ব্লগিং ষ্টাইলটো মানে ভাল লাগিছে গতিকে কষ্ট কৰি আছে ছাপোৰ্ট কৰিব মৰম দিব তেতিয়া আগলৈ আৰু ভাল ব্লগ আপোনালোকে দেখা পাব আৰু যেতিয়া আমি আহিলেও আমাক আৰু ভাল বস্তু খুৱাব খোৱা নিশ্চয় খুৱাম ঠিক আছে দাদা যাব আপুনি তেতিয়াহ'লে ভাল লাগিল হয় দাদা ঠিক আছে যাব আপুনি যাওক হয় দাদা ঠিক আছে গুৱাহাটী গ'লে কণ্টেক্ট কৰিম গ'ল এতিয়া মই ঘৰলৈকে যাওঁ তো গাইছ বাই গাইছ তো দাদাক বিদায় দি লৈ আহিলোঁ আৰু মই ঘৰ পালোঁহে এতিয়া আৰু দাদাই ৰুটি আছিলে আৰু যোৱাকালি অকণমান চব্জি আছিলে তাৰপিছত তাকে মই খাওঁ এতিয়া তো ভাটিবেলা অকণমান বৰমাতা ঘৰত যাম বুলি ভাবিছোঁ অকণমান বহুত দিন যোৱাই নাই ঘৰত এনেই বহি আছোঁ তো চাই থাকোঁ ভিডিঅ'টো আৰু এইটো খাই লওঁ খালি আপোনাক দেখাই আছোঁ খাই লওঁ তো এতিয়া হৈ আছে টাইম হৈ আছে 4:30 আৰু মই চাওক ইফালে মধুৰিআম খাই আছোঁ জন দাদাই দি থৈ গৈছিলে জন দাদা যদি আপুনি ভিডিঅ'টো চাই আছে চাওক খুব ধুনীয়া মধুৰিআম এটা খালোঁৱে অলৰেডি আৰু এইটো খাওঁ মই একদম পুৰা মিঠা আছে খাই ভাল লাগে থেংক ইউ জন দাদা তো গাইছ খাই লওঁ কৈ আছোঁ ৰ'ব তো জন দাদা আপোনাক খুব ধন্যবাদ জনাইছোঁ মই কাৰণ আপুনি আপোনাৰ ইমান মূল্যৱান সময়খিনি আমাক অকণমান দিলে মোক অকণমান দিলে আমাৰ ঘৰলৈকে আহিলে ভাল পালে আৰু অকল মই বুলিয়ে নহয় মোৰ ইউটিউব ফেমিলি আৰু অসম দৰং ডিষ্ট্ৰিক্টক আমাৰ গোটেই মঙলদৈবাসীৰ পৰা আপোনালোকে মৰম যাচিলোঁ মই তো আৰু আপুনি যাতে খুব ধুনীয়া ভিডিঅ' বনাই যায় আমাক ধুনীয়া ভিডিঅ'বিলাক দি যায় এণ্টাৰটেইন কৰি যায় তাৰে কামনা কৰিলোঁ আৰু খুব আগুৱাই যাওক দাদা আমি সদায় আছোঁ আপোনাৰ লগত আৰু এদিন আমাৰ ঘৰলৈ আহিব নিশ্চয় মই আপোনাক কৈছোঁ এই ধুনীয়া জেগা এটাত ফুৰাবলৈ লৈ যাওঁ আপোনাক তো আপুনি কেতিয়া পাৰে টাইমটো ক'ব মোক আপুনি ক'লেই হ'ল আপোনাক মই সদায় আছোঁ আপোনাক ফুৰাবলৈ লৈ যাওঁ জেগাটোলৈ তো খুব ডাঙৰ কথা এটা মই পাহৰি থাকিলোঁ আজি মানে অলপ দৌৰা-দৌৰি হ'ল অকণমান খেলি মেলি দৌৰা-দৌৰি অলপ মোৰো মানে কি ক'ম লাগি থাকিলে মই ভাবি আছিলোঁ জন দাদাক এটা ধুনীয়া গান গাব দিম বুলি তো পাহৰি থাকিলোঁ মই যদি নেক্সট টাইম আকৌ লগ পোৱা আকৌ গান গাব দিম গাইছ তো ইমানখিনিয়ে আছিলে ভিডিঅ'টো আপোনালোকে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগলৈকে যিবিলাক নিউ ভিডিঅ' আহে ধামাকাটা ব্লগ আহে সেইবোৰ চাব পাব আৰু কেইটামান ভিডিঅ' পৰি আছে এডিট কৰিবলৈ সময় হোৱা নাই অসুবিধা হৈ আছে অকণমান তো আহি আছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু যিমান পাৰে শ্বেয়াৰ কৰিব গাইছ ধামাকা ব্লগ আহি আছে তো গাইছ বাই লাভ ইউ অল টেক কেয়াৰ এণ্ড বাই আপুনি যদি মোক লগ পাব বিচাৰে তো ডেছক্ৰিপশ্যনত থাকিব মোৰ ছ'চিয়েল হেণ্ডেলৰ লিংকবিলাক আৰু যদি মোক ইনষ্টাত আপুনি বিচাৰে তো এইটো আপোনাৰ চাওক ইয়াতে লিখি দিছোঁ মই এইটো নামটো তো মোক ফ'ল' কৰিব আৰু চাই থাকক গাইছ বাই